নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লাজো পাইছোঁ আৰু আপোনাৰ বহুত যোৰহাটৰ হিচাপে লজ্জিত হৈছোঁ। আৰু আচলতে আজিৰ ভিডিঅ'টো মই কোনো ব্লগ কৰিবলৈ অহা নাই বা আপোনাৰ এণ্টাৰটেইনমেণ্ট পাৰপাছত মই বনোৱা নাই। আজিৰ ভিডিঅ'টো থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাইছে কিহৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। একো নকওঁ, প্ৰথমতে যিটো আচল ঘটনাটো হৈছিলে সেই ঘটনাটোৰ এটা ক্লিপ আপোনালোকে চাই লওক। এই যে জঘন্য কাণ্ডত আপোনাৰ মৃত্যুবৰণ কৰিলে অনিমেষ ভূঞা, তেওঁলোক কি দুখ আছিলে? তেওঁলোকেতো এজন মানুহক সহায় কৰিছিলে আৰু সহায় কৰাৰ কাৰণে আজি তেওঁ এই অৱস্থা হ'ল। এই লোকসকল সঁচাকৈ মানুহেনে? আজি নিজকে নিজে প্ৰশ্ন কৰোঁ, আচলতে মানুহ হৈ আমি জন্ম লৈছোঁ নে আমি সঁচাকৈ পশু তুলিলৈ হ'ব লাগিব চাগে? আমি ইমান এটা জঘন্য কাণ্ড আমি কৰিবলৈ পাৰোঁ। যোৰহাটখন বাৰু সঁচাকৈ জোৰণি ঠাই হৈ আছেনে? আজিৰ পৰা প্ৰায় 3 বছৰ আগতে 2019 চনত এজন ডক্টৰ আপোনাৰ তিয়ক বাগানত আপোনাৰ মৃত্যুবৰণ কৰিছিলে। এনেকৈ আপোনাৰ গণপ্ৰহাৰত তেওঁ মৃত্যুবৰণ কৰিছিলে। আৰু যোৱা বছৰ সিদিনাৰ কথাই কৈছোঁ, যোৱা বছৰ দেৱাশিষ গগৈ আপোনাৰ নকছাৰীত মানে গাভৰু পৰ্বতত তেওঁকো এনেকৈ জঘন্যভাৱে মৰা হৈছিলে। আৰু যোৱাকালি আমাৰ অনিমেষ ভূঞাক তেনেকৈ আপোনাৰ মৰা হৈছে। ঠিক আছে, আৰু এনেকৈ আৰু এই বস্তুটো কিমান দিন চলি থাকিব? নে অহা কাইলৈ আপুনি মই ইয়াৰ বলি হ'ম? বাকী মূল ঘটনাটো আপোনালোক সকলোৱে গম পাইছে। এই কালিৰ পৰা নিউজেই হওক বা আপোনাৰ ছ'চিয়েল মিডিয়াই হওক, তাত সকলোৱে ভিডিঅ'বিলাক দেখি আছে। আৰু অনিমেষ ভূঞাৰ লগত যি দুজন লগৰ আছিলে তেওঁলোকেও আপোনাৰ বিৱৰি কৈছে। তেওঁলোকৰো মই সৰু ক্লিপ এটা মই দি দিছোঁ, তেওঁলোকৰ মুখেদিও ভাষ্যখিনি শুনক আচলতে ঘটনাটো কেনেকৈ কি হৈছিলে। আমি তিনিজন, মোৰ বন্ধু অনিমেষ আৰু প্ৰণয়, আমি তিনিজন আহিছিলোঁ। এখন আমি টাটা এচি লৈ আহিছিলোঁ আৰু টাটা এচিখন মই চলাই আহিছিলোঁ। চলাই তাত গাড়ীখন ৰখালোঁ আৰু অনিমেষ আৰু প্ৰণয় সিহঁতি আগতীয়াকৈ নামি গৈছিলে। আৰু বেলেগ এজন ল'ৰা বেলেগ এখন দোকান এখনত আছিলে। আমি গ্লাছ নিবলৈ আহিছিলোঁ দোকানৰ কাৰণে, অনিমেষ আৰু প্ৰণয় দোকানৰ কাৰণে গ্লাছ নিবলৈ আহিছিলোঁ। সিহঁতি নামি যোৱাৰ ঠিক 2 মিনিটমানৰ পিছত মই গাড়ীখনৰ পৰা নামি গৈছোঁ। আৰু নামি যোৱাৰ পিছতে 10 ফুটমান আঁতৰত দেখিছোঁ এগৰাকী স্কুটি এখন লৈ এগৰাকী লোক আহিছে আৰু সেই লোকজন পৰিলে। পৰাৰ পিছতে তেওঁ মূৰৰ পৰা এইখিনি তেজ ওলাইছে আৰু সেই মই লোকজনক উঠালোগৈ। উঠোৱাৰ পিছত গৈ পাওঁতে দেখিছোঁ মদৰ গোন্ধ ওলাইছে। তাৰপৰা দেউতা ইমান এনেকৈ নচলাব, আকৌ উঠাই কৰি দিলোঁ। কেইবাজনো মানুহ আহিলে, মানুহখিনিয়ে উঠালে। উঠোৱাৰ পিছতে সেইজন যেতিয়া থিয় হৈ পেলাই মোক লৈ চোচা লৈছে বোলে তুমি মোক কেলৈ পেলাই দিলা? তাৰপৰা বাকীখিনিয়ে কৈছে যে তেওঁ আপোনাক পেলোৱা নাই নহয়, তেওঁক আপোনাক উঠাইহে দিছে। বাকীখিনিয়ে কৈছে আমি ধুনীয়াকৈ বুজাইছোঁ যে দেউতাক নহয় বোলে, ই মোক পেলাই দিলে, এয়া চোৱা বোলে মোক তেজ উলিয়াই দিলে। তেওঁ চিঞৰ বাখৰ কৰিছে, অবাইচ মাত মাতিছে। তাৰপিছত মই ঠিক আছে, বাকীখিনিয়ে ক'লে যে তুমি গুচি যোৱা, এজন বোলে মদ খাই আছে, যি টি কৰিব পাৰে। মই ঠিক সেইখিনি গুচি আহিলোঁ। লগৰ দুজন অনিমেষ আৰু প্ৰণয় সেই মুহূৰ্ততে পাইছেহি আৰু তেওঁ মোৰলৈ গালৈ চোচা লৈ আহি পিছফালৰ পৰা বাইকৰ চাবিটো মাজত ভৰাই মোক চকু ফুটাই দিম বুলি মাৰিবলৈ আহোঁতে অনিমেষে হাতখনত থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰোঁতে তেওঁ আৰু অত্যধিক চিঞৰাৰ পিছতে অনিমেষতে তেওঁক ধৰি লৈ গ'ল। বাকীখিনি মানুহখিনিয়ে গোটেইখিনি ধৰি লৈ গ'ল। তাৰপিছত ক'লে তোমালোক যোৱাগৈ, আমি গোটেইকেইজন গুচি আহিছিলোঁ। তেনেকুৱাতে ক'ৰ পৰা কেনেকৈ কি হৈ গ'ল নাজানো। এটা বাক্য মাত্ৰ শুনিছোঁ যে বৰ্তাক মাৰিলে বুলি কৈছে। আৰু আমাৰ তিনিওকে খুব বেয়াকৈ পিটিছে, ঘুচিয়াইছে। খুব এটামান মিনিটৰ ভিতৰত প্ৰায় 50জনমান লোকে আহি বৰ্তাক মাৰিছে শব্দটো শুনিছোঁ আৰু খুব পিটিছে, খুব মাৰিছে। মই কৈছোঁ দাদা আমি মৰা নাই, আমি কৰা নাই, কথাটো শুনি লওক, কথাও নুশুনে। মই ইমানলৈকে কৈছোঁ দাদা মই প্ৰতিদিন মই সাংবাদিক, মই সাংবাদিক কৰোঁ, এইবোৰ কাম আমি নকৰোঁ। তেওঁ দেউতা বয়স আমি নাই নুশুনে, কোনো ধৰণৰ কথা নুশুনে, মাত্ৰ মাৰিছে। যিমানে আমি চিঞৰিছোঁ নামাৰিব দাদা, আমি ইয়াৰে মানুহ দাদা। ইহঁতি কৈছে আমি আছোঁ ল'ৰা, আমি এইবোৰ নকৰোঁ। নাই, কোনো কাৰণতে নুশুনে, মুঠতে মাৰিছে। সঁচাকৈ এইটো একদম লক্ষণীয় এটা কথা যে এই
যিখন যোৰহাট টাউনৰ মাজমজিয়াত পুলিচে টিঘিলঘিলাই থাকে তেনেকুৱা এটা ৰাজপথত বা যোৰহাটৰ তেনেকুৱা এখন মাজমজিয়া ঠাইত এই কাণ্ডটো কেনেকৈ সংঘটিত হ'বলৈ পালে সেইটো সময়ত কিয় এজনো পুলিচ বিষয়া নাছিল যে যিটো ভিডিঅ' মই প্ৰথমতে দেখাইছোঁ সেই ভিডিঅ'ত আপোনালোকেও ধৰিব পাৰিছে তাত এজনো পুলিচ বিষয়া দেখা পোৱা নাযায় ঠিক আছে আৰু সেই ঘটনাটো গোটেই হৈছে নিৰ্মল চাৰিআলিৰ পৰা আপোনাৰ খুব জোৰ 100-200 মিটাৰ আঁতৰত নিৰ্মল চাৰিআলিতে আপুনি যেতিয়া আমি যাওঁ প্ৰায় আপোনাৰ 5-6জনকৈ আমি আপোনাৰ আৰক্ষী প্ৰশাসনৰ মানুহ দেখিবলৈ পোৱা যায় সেই সময়ত কিয় তেওঁলোক ক'ৰবাত গৈছিলে নেকি নে তেওঁলোক সেইখিনি নাছিলে নে তেওঁলোকে দেখিও নেদেখা ভাও ধৰিলে তাৰ হৈও মোৰ প্ৰশ্ন উঠিছে এতিয়া তেওঁলোকৰ ওপৰত কিয় কাইলৈ যদি মই তেনেকৈ সেইফালেদি যোৱা হয় বা আপুনি তেনেকৈ কৰি সেইফালেদি যোৱা হয় তেনেকুৱা এটা ঘটনা যদি আমাৰ লগত ঘটিবলৈ হয় তেনেহ'লে পুলিচ বিষয়াসকল ক'ত থাকিব তেওঁলোকে কি অকল হেলমেট পিন্ধি নগ'লে অকল বাইকাৰসকলক ধৰিবলৈকে আছে নে ছিট বেল্ট নলগালে আপোনাৰ গাড়ী চালকসকলকে তেওঁলোকে অকল ধৰি তেওঁলোকৰ ডিউটি সামৰিবলৈকে আছে নেকি তেওঁলোক যোৰহাট প্ৰশাসনে এতিয়ালৈকে কমেও 15জনৰ ওপৰত এই কাণ্ডৰ লগত জড়িত মানুহ ধৰিছে আৰু এই 15জনৰ ওপৰত ধৰা ব্যক্তিসকলক মই এই কেইজনমানৰ ফটো ইয়াতে দি দিছোঁ আৰু যিজন মূল অভিযুক্ত আছিলে আপোনাৰ কোলা ল'ৰা বুলি কয় তেওঁকো ইতিমধ্যে আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে আৰু ফেচবুক হোৱাটছএপত আপোনাৰ বিভিন্ন ধৰণে আপোনাৰ পোষ্ট কৰা দেখা পোৱা গৈছে তাতে এটা উল্লেখনীয় পোষ্ট আপোনাৰ পাইছোঁ মই তেওঁলোকে মানে বিভিন্নজনে আপোনাৰ ফেচবুকত লিখিছে যে কি মই দি দিম এইটো আপোনালোকক আৰু মই কৈও দিছোঁ যে কি যোৰহাটৰ যিসকল আপোনাৰ অধিবক্তা আছে আইনী অধিবক্তা আছে উকিলসকল আছে তেওঁলোকক অনুৰোধ কৰিছে যাতে তেওঁলোকৰ পক্ষত কেছ নল'বলৈ তেওঁলোকক ময়ো অনুৰোধ জনাইছোঁ মোৰ ভাগৰ এই ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকে যাতে তেওঁলোকৰ সেই বস্তুটোৰ ওপৰত দায়িত্ব দিব লাগে যেনে এনেকুৱা এটা জঘন্য কাণ্ড কৰা অপৰাধীৰ কোনো ধৰণে তেওঁলোকৰ কেছ মোকদমা খেলিব নালাগে এই ভিডিঅ'ৰ পৰা মোৰ এটা অনুৰোধ যোৰহাট প্ৰশাসন অসম চৰকাৰলৈ যে কি যিসকল অভিযুক্ত এই ঘটনাৰ লগত